নমস্কাৰ টিংখং ব্লগাৰ কৃষ্ণ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমি আহি আছোঁ একদম হাবি ৰাস্তা এটাৰ ফালে আহি আছোঁ। একদম হাবি, চাৰিওকাষে হাবি। এই ৰাস্তাটোৰ ফালে আহি আছোঁ। তামিল মানুহ এজনে কৈছিলে ইয়াত ভূত আছে বুলি কৈছিলে। এইটো ছাইডত বৰকৈ নাযাবি, এইফালে ভূত আছে, অকল কোম্পানী বস্তুহে এইফালৰ পৰা অনা নিয়া কৰে। ৰাতি গাড়ী নাযায়, দিনত যি গাড়ী যায় আৰু ৰাতি নাযায় বুলি কৈছে। এইফালে নাযাবি বুলি তেনেকৈ কৈছিলে। এয়া মোৰ লগত আহিছে পৰাখন্দিকৈ। দুইজনে আহিছোঁ এইফালে, আহি চাওঁচোন কেনেকৈনো এইডোখৰ। এইফালে আহি পোৱা নাই, প্ৰথম আহিছোঁ আজি। ব'লক আপোনালোককো দেখুৱাই দিওঁ আজি ভূত থকা ঠাই এডোখৰ। পাহাৰখন দেখিছে? পাহাৰখন, তাত মন্দিৰ এটা আছে। এটা ভিডিঅ'ত মই দেখুৱাই দিছোঁ, আপোনালোকে চালে দেখিব ভিডিঅ'টো। খুব ধুনীয়া ভিডিঅ' হয়। আপোনাৰ মন্দিৰটো সম্পূৰ্ণকৈ দেখুৱাই থৈ দিয়া আছিলে। তাৰপৰা এনেকৈ আহি আছোঁ এতিয়া। ক'ত ভূতৰ ঠাই নহয়চোন এডোখৰ। মই কিন্তু আহি পোৱা নাই, আজি প্ৰথম আহিছিলোঁ এইফালে। তামিল মানুহজনে আমাক তেনেকৈ কৈছিলে এইফালে যাব পাৰিমনে বুলি আমি সুধিছিলোঁ। ভয় খুৱালে আমাক তেনেকৈ। এইফালে তেনেকৈ ভূতৰ ঠাই নহয় এডোখৰ। এইফালে মানুহৰ ঘৰে আছে, প্ৰায় ঘৰ আছে। এনেই কৈ পিনে পঠিয়ালে আমাক। মইতো ভয়ে খাইছিলোঁ। তোৰ ভয় খাইছিলি নে বাৰু? ভয় খাইছোঁ ন। সঁচাকৈ ভূত আছে বুলি ভাবিছিলোঁ। এয়া সঁচাকৈ আমি ভূতৰ ঠাই নে কি ঠাই এডোখৰ পাইছোঁ। এইফালে সোমাই গৈছোঁ, চাব ভয়ানক। এয়া গৈ আছোঁ। ভূতে নাখায়তো পৰাগ, ভূতে নাখায়তো। হে কি হয় হ'ব ভগৱানে জানে। আমি এইফালে গৈ আছোঁ এতিয়া। ক'ত আছে? দিনত ভূত ওলাব নেকি? অপৰাধ ইমান হাবি ৰাস্তা। আহি আছোঁ এতিয়া। হাবি ৰাস্তা হয় এইটো। গৈ আছোঁ, জেগা এডোখৰ পালোহি। তাৰপৰা পাইছোঁ ইয়াতে হাবিতে। কেনেকুৱা লাগিছে পৰাগ? ইমান ডাঙৰ যে হাবি, তামিলনাডুত যে এনেকুৱা ভয়ানক হাবিত যে ঘূৰি ফুৰিছোঁ, কেনেকুৱা লাগিছে আজি? মনটোতো এনেই ভালো লাগিছে, কিন্তু ভয়ো লাগিছে দেই। ভয়ো লাগিছে হাবিত ঘূৰিছোঁ ন। এইবাৰ অকল আমাৰ এতিয়া হাবিৰ মাজত এই মহজনীয়ে লগ পাইছোঁ। বহুত দূৰ আহিলোঁ আমি হাবিত, বহুত হাবি আহিলোঁ। আহি পিনে এতিয়া জেগা এডোখৰ পালোহি। এয়া অকণমান মুকলি, ধুনীয়া লাগিছে জেগা এডোখৰ। আমি আহি থাকোঁতে এয়া পালোঁ ময়ূৰ চৰাই পাখি, আৰু এডাল পালোঁ। এয়া দুডাল পালোঁ। এয়া ময়ূৰ চৰাই পাখি। ইয়াত ময়ূৰ চৰাই বহুত আছে, আৰু আছে আৰু এডাল পালোঁ। এয়া 3ডাল ময়ূৰ চৰাই পাখি পালোঁ ইয়াত। ময়ূৰ চৰাই পাখি খুব ধুনীয়া লাগিছে। আৰু এডাল আছিলে দীঘল এডাল ইয়াত ময়ূৰ চৰাই বহুত আছে। একদম ওচৰত থাকেহি। అలాగే এয়া ময়ূৰ চৰাই পাখি আপোনালোকক দেখুৱালোঁ। চৰাইকেইজনী হয়তো দেখুৱাব পৰা নাই, দূৰত আছে। ওচৰত কেতিয়াবা সুবিধাজনক হ'লে মানে দেখুৱাব পৰা যাব। এয়া পাখি মেলি আছে ময়ূৰ চৰাইজনী খুব ধুনীয়াকৈ। অকণমান পালোঁ, চাওক কিমান ধুনীয়াকৈ মেলি থৈ দিছে পাখি। মোৰ কেমেৰাটো সিমান ভাল নহয়, সেইকাৰণে অকণমান মুদুৱা পৰি উঠিছে। তথাপি দেখুৱাই দিছোঁ। এয়া চিঞৰিছে খুব ধুনীয়াকৈ। বেছি ওচৰলৈ গ'লে যাবগৈ, জপাই দিব পাখিখিলা। তথাপি যিমানখিনি পাৰিছোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া। এয়া জপালে ৰাস্তাইদি আহিলোঁ যিহেতু মন্দিৰ এটা পালোঁ। এয়া মন্দিৰটো অকণমান দেখুৱাই দিছোঁ।
ভিতৰত সোমাব পাৰোঁ নে নোৱাৰোঁ তাকো চাম আৰু যিমানখিনি পাৰোঁ দেখুৱাই দিম। এয়া মন্দিৰৰ ভাগ চেণ্ডেলযোৰ খুলি ল'লোঁ। এয়া এনেকৈ ইয়াত ঘোঁৰা আছে। এয়া ধুনীয়াকৈ। তাৰপিছত এয়া কৃষ্ণ প্ৰভু। এয়া এনেকৈ ইয়াত কিবা এটা কৰে ইয়াত। এনেকৈ ওপৰলৈকে এনেকৈ আছে আৰু যিহেতু এনেকৈ উঠিবলৈ সম্ভৱ নহয় সেইকাৰণে চিৰি এডাল বনাই দিছে। আৰু এয়া পুৰণা ঘোঁৰা নেকি, পুৰণা ঘোঁৰা হয়, সেইটো কাৰণে আঁতৰাই দিলে ইয়াৰ পৰা মন্দিৰটো ছাইডলৈ অকণমান আনি থৈছে। এয়া চব এনেকৈ এওঁ নমস্কাৰ কৰি আছে। এনেকৈ কুকুৰ হয় আৰু কি হয় মই ইমান চিনি নাপাওঁ, তথাপি দেখুৱাইছোঁ আপোনালোকক। ঘোঁৰা চালক বুলি ক'ব লাগিব আৰু এতিয়া ঘোঁৰা চালক বুলিয়ে কৈছোঁ। আৰু এয়া কাষতে এটা কুকুৰ আছে। এয়া এনেকৈ বহিবলৈ জিৰাবৰ কাৰণে এয়া ধুনীয়া ঘৰ এটা সাজি দিছে ইয়াতে ঘৰটো। আৰু ভিতৰৰ ভাগ আপোনালোকক দেখুৱাবলৈ তলা মাৰি থৈ দিয়া আছে, নিম এডাল আছে। আৰু যিহেতু তলা মাৰি থৈ দিছে সোমাব নোৱাৰোঁ, তথাপি যিমানখিনি পাৰোঁ দেখুৱাই দিছোঁ। এনেই বাহিৰৰ গেটখনৰ পৰাই এইটো মন্দিৰটা দেখিলোঁ সেইকাৰণে দেখুৱাই দিছোঁ। ভিতৰ চোৱা মন্দিৰৰ পৰা আহিলোঁ, গৈ আছোঁ আৰু গৰম যথেষ্ট। এতিয়া আপোনাৰ 4টা চাৰে 4টামান হৈ গ'ল, তথাপিও গৰম লাগি আছে। সেইকাৰণে এতিয়া গৈ আছোঁ আমি এতিয়া ৰুমলৈ। অহা ৰাস্তাটো যদি নাযাওঁ এতিয়া এই বেলেগ এটা ৰাস্তা দি গৈ আছোঁ। এতিয়া আপোনালোকে সেইটো ছাইডত কিমান কি পাওঁ আপোনাক দেখুৱাই যাম আপোনালোকক। এতিয়া গৈ আছোঁ আমি ৰুমলৈ গৈ আছোঁ। ৰাস্তাটো কিমান ধুনীয়া ৰাস্তা, সেইফালে হাবি আছে, এইফালে হাবি পুৰা তাল গছ আছিলে এনেকৈ কৰি। তাৰপিছত আৰু ময়ূৰ চৰাই চিৰিছে মাতটো অকণমান শুনিছে চাগে আপোনালোকে। ভিডিঅ'বিলাক ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট এটা কৰিব আৰু নাপাহৰিব আকৌ। ভিডিঅ'বিলাক চাই আপোনালোকে একো নকৰে, কমেণ্ট চমেণ্ট নকৰে, কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, তেতিয়া মনটো ভাল লাগিব। এনেই আৰু ভিডিঅ' বনাবলৈ যিহেতু কষ্ট কৰোঁ, তেনেকৈ ওলাই আহোঁ। এতিয়া নালাগে, ইমান দূৰত নোৱাৰোগৈও, দৌৰিব সিহঁতি পৰাখন্দিকৈ মৰি চৰাই মাৰি ফটো কৰিবৰ কাৰণে বিচাৰি ফুৰিছে। ক'তনো ইমান চৰাই হয়, সিহঁতি ভয় কৰে ন মানুহক, আঁতৰি যাবগৈ। এতিয়া আগতে বম ডাঙৰ নাদ এটা দেখিলোঁ, এয়া আপোনাক দেখুৱাইছোঁ। এয়া এনেকৈ বহুত দ হয়, ভয় লাগিছে এনেকৈ দেখুৱাবৰ কাৰণে, তথাপি দেখুৱাইছোঁ। বম ডাঙৰ হয়। তাৰপিছত এইফালে ইটো ছাইডৰ পৰা এনেকৈ পানীটো দিছিলে। এতিয়া যিহেতু বন ওলাই গৈছে, পানী এনেকৈ নুতুলে বুলিয়ে ভাবিছোঁ মই। আৰু বহুত দ হয়, এইটো বহুত দ, এনেকৈ দেখুৱাই দিছোঁ, বহুত দ। আৰু এয়া সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। এইফালে দুটামান শিল আছে, তেনেকৈ নামি আহিব পৰা এটা সুবিধা কৰি লৈছিলে। তথাপিও বহুত ডাঙৰ নাদ হয় এইটো, দেখুৱাই দিলোঁ আপোনাক। বহুত প্ৰায় ভিডিঅ'ত মই এনেকৈ নাদ দেখুৱাই আছোঁ, তথাপি আকৌ এটা পালোঁ, সেইটো কাৰণে দেখুৱাই দিছোঁ। যিহেতু আমাৰ এইটো চাইডত তেনেকুৱা এটা শিল খান্দি যেনেকৈ গাঁত কৰি পিনে পানী উলিয়াইছে ইয়াৰ পৰা, সেইকাৰণে মানে এই বস্তুটো দেখুৱাওঁ মই। আহি থাকোঁতে ইয়াত ডাঙৰ নাৰিকল বাৰী এখন দেখিলোঁ। ইয়াত বহুত নাৰিকল আছে, আপোনালোকক প্ৰায় ভিডিঅ'ত মই দেখুৱাই আছোঁ। নাৰিকল ইয়াত প্ৰায় আমাৰ অসমত যেনেকৈ তামোলৰ খেতিটো বেছি হয়, ইয়াত বেছিকৈ হয় নাৰিকলৰ খেতিটো। ইয়াত নাৰিকলৰ বাৰী এখন পালোঁহি, দেখুৱাই দিছোঁ। বহুত নাৰিকল গছ আছে ইয়াত। তলৰ এনেকৈ আছে, তলৰডোখৰত গৰু ম'হ আছে তলত। এয়া খুব ধুনীয়াকৈ। ভূতৰ কথা ক'লে যিহেতু তেনেকৈ কৈ পিনে ভিডিঅ'টো প্ৰথমতে আৰম্ভ কৰিলোঁ। আমিতো নাজানো, আমি বেলেগ জেগাৰ মানুহ হয় যিহেতু, সেইকাৰণে ইয়াতে কোৱাৰ কাৰণে তেনেকৈ বনালোঁ ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব। আৰু নতুনকৈ যিসকল মোৰ চেনেলটিলৈ আহিছে, ভিডিঅ'বিলাক চাইছে, তেওঁলোকক মোৰ এটা কাটৰ অনুৰোধ, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ইয়াকে কৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।